हेलो फ्रेंड्स की खबर आपलोकर और बहुत दिन मूर्त आक नतुन ब्लग्स लै ब्लग्स माने आज अलग ऊल् जाम और आपलोक देखाम एट बस्तु किनिबले जाम आसलते एट सरप्राइज है बस्तुटो कि ये एक्चुअली मोर मार मोबाइल है और ये मोबाइल अपनी चाब पे एके 2010 सनते किना और एने देउताओ चलाई आছিলে मायो चलाई आছিলে किन्तु एतिया बहुत जहित हो गई अवस्था नाइकिया स्क्रीनखोर আপোনাৰ হেৰি নহয় আৰু এবাৰ নেটৱৰ্কটো চাওক আপুনি নেটৱৰ্ক আইচিউটো হয়তো গৈছে নেকি মেবি গতিকে একদম মানে দিনৰ দিনটো নেটৱৰ্ক নাথাকে বাৰে বাৰে অফ ফোন কৰি থাকিলে কোনোবা সময়ত অকণমান নেটৱৰ্ক ছিগনেল দেখা দিয়ে আৰু তেনেকৈ এটা দুটা ফোন কলছ কৰে কিন্তু মেক্সিমাম টাইম এনেকৈয়ে থাকে মোবাইলটো তো মই ভাবিলোঁ মনে মনে যে মোৰ এটা দায়িত্ব আছে আৰু অলপ মানে খুব সুখী অনুভৱ কৰিব হয়তো সেইটো কাৰণে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ তেনেকুৱা ধৰণৰ মাই ব্যৱহাৰ কৰিব পৰা সৰু মোবাইল এটা কিনিবলৈ মই চেষ্টা কৰোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি আহি পেলাই দোকান পালোহি এতিয়া ল'ব বিচাৰে फाइनेली मोबाइल तो मैं सिलेक्ट कर नोकिया 105 ये गोटे चार्जार डाल हेडाले है न बेले एक ना नाम कब नीलोत्पल बरा फाइनेली बर्तमान आহি আছো আৰু আধা ৰাস্তাতে আছো বৰ্তমান একচুয়ালি শুক্ৰবাৰ বজাৰ আছিল আজি আৰু বিৰাটে ভিৰ আছিল হেতু কাৰণে মই বাইক লৈ গৈছো যেহেতু মই ভালকে আপোনালোকক দেখাব নোৱাৰিলো তথাপিতো মই এয়া লৈ আহিছো মই ঘৰত গৈ পেলাই এতিয়া আপোনালোকক আনবক্সিং কৰি দেখাম কি মোবাইল ললো আসলতে মই দোকানতো ভালকে ভিডিও কৰিব নোৱাৰিলো যথেষ্ট ভিৰ আছিল হেতু কাৰণে অকমান জাস্ট এটা ক্লিপ ললো কিন্তু আপোনালোকক মই সবিশেষ জনাই আছো মই ঘৰ গৈ পোৱা পাছত আনি দিছে এটা মোবাইল আনবক্সিং কৰিছো এতিয়া নোকিয়া 105 ডুৱেল সিম থাকাটো সিঙ্গল সিমটো ইয়াত নাই সিঙ্গল সিমটো দামটো কম আছিল কিন্তু ডুৱেলটো লবলগীয়া হোৱাৰ কাৰণে ডুৱেলটোৰ দামটো অলপ বেছি বাৰু ডাবল সিম হ'ব এটা আনবক্সিং কৰি আছো এটো নোকিয়া এনেকৈ চলি যাব এইটো এনেকুৱা হেৰি চলি যাব আৰু এখন গ্যাৰান্টি পিৰিয়ড দিছে নামটো মোৰ নামতে লিখিছো যেহেতু মোবাইল নম্বৰটো ময়ে দিছো এইটো নৰ্মেল চলি থাকিব পাৰিব